हेलो फ्रेंड्स, बहुत दिन पिছত आहिलो এটা নতুন ভিডিও লৈ। আপোনালোকে তো জানেই অল ইন্ডিয়াতে লকডাউন চলি আছে বৰ্তমান কোভিড-19 কাৰণে। কিন্তু এই সময়ত আপোনাৰ গাড়ীখনৰ কেয়াৰ কেনেকৈ ল'ব? আপুনি তো ঘৰতে আছে, কিন্তু লগতে কি হৈছে আপোনাৰ গাড়ীখনো ঘৰতে বহি আছে। আৰু গাড়ীখন যদি বহি থাকে তেতিয়াও গাড়ীখনৰ কিছুমান বস্তু কেয়াৰ কৰিব লাগে। যেনেকুৱা গাড়ীখন যদি বহি থাকে আপোনাৰ বেটাৰীটো কি হৈ যাব পাৰে, ড্ৰেইন হৈ যাব পাৰে নিজে নিজে বহি থকাৰ কাৰণে। সেইকাৰণে আপুনি কি কৰিব, গাড়ীখন মাজে মাজে মানে 6-7 দিনৰ মূৰে মূৰে একো কৰিব নালাগে, জাষ্ট গাড়ীখন য'ত আছে তাতে ৰাখক আৰু গাড়ীখন একবাৰ অন কৰি দিয়ক। যদি অন হৈছে তেনেহ'লে ঠিক আছে, আপোনাৰ বেটাৰীটো ঠিকে আছে। তথাপি আপুনি অলপমান সময় গাড়ীখন ষ্টাৰ্ট কৰি থৈ দিয়ক। এনেকৈ যদি আপুনি 10-15 মিনিটমান আপোনাৰ গাড়ীখন ষ্টাৰ্ট হৈ থাকিব দিয়ক, তাৰপিছত অফ কৰি দিয়ক। দিলে কি হ'ব, আপোনাৰ বেটাৰীটো মানে ড্ৰেইন হৈ কিবা হৈ নাযাব, মানে মৰি নাথাকিব আৰু বাচি থাকিব। আৰু গাড়ীখন কেতিয়াবা কি হয়, আপোনাৰ যদি একে জেগাতে বহি থাকে আৰু য'ত মানে গাড়ীখন থাকে তাত যদি ওচৰে পাজৰে অলপমান লেতেৰা টাইপৰ জাগা থাকে, তেতিয়া আপোনাৰ গাড়ীখনৰ ভিতৰত এটা গোন্ধ ওলাব পাৰে। সেইকাৰণে আপুনি কি কৰিব, মাজে মাজে গাড়ীখনৰ খিৰিকীবিলাক খুলি মানে ফ্ৰেছ এয়াৰ সোমাব দিব। ইম্পৰ্টেণ্ট কথা আপুনি চাব লাগিব, সেইটো হৈছে কি গাড়ীখনৰ ভিতৰত একে জেগাতে বহি থকাৰ কাৰণে এন্দুৰ বা তেনেকুৱা পোক জাতীয় কিছুমান বস্তু আপোনাৰ গাড়ীখনৰ ভিতৰত বাহ ল'ব পাৰে। আৰু সেইটো নকৰিবৰ কাৰণে, এন্দুৰে যাতে আপোনাৰ গাড়ীখনত বাহ নলয়, সেইটোৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব। একেবাৰে কম খৰচত কৰিব পাৰে আৰু আপুনি ঘৰত থাকি আৰামছে কৰি ল'ব পাৰে, যিটো কৰিলে আপোনাৰ গাড়ীখনত এন্দুৰে বাহ নল'ব। সেইটো কৰিবৰ কাৰণে আপুনি ইউজ কৰিব পাৰে এইটো বস্তু, নিশ্চয় চিনি পায় সকলোৱে। এইটো চাধা পাত, যিটো মানুহে খায় যে, সেই চাধাৰ পাত। আৰু এই চাধাৰ পাতেদি মানে চাধাৰ পাত আপুনি গাড়ীখনৰ তেনেকুৱা জেগাত কিছুমানত বান্ধি থ'ব লাগিব য'ত নেকি এন্দুৰে বাহ ল'ব পাৰে। চাধাৰ এটা গুণ আছে, চাধাৰ এটা বেয়া গোন্ধ আছে, আৰু এই গোন্ধটোৱে আপোনাক সহায় কৰিব এন্দুৰ বাহ নলোৱাত। ইয়াৰ গোন্ধৰ কাৰণে ওচৰত এন্দুৰে মানে বাহ নলয়। সেইকাৰণে আপুনি এই চাধাৰ পাত কিছুমান সৰু সৰুকৈ কাটি লৈ আপোনাৰ ফাৰ্ষ্ট এইড কিটৰ পৰা কিবা ওলাই ল'ব, বেণ্ডেজটো ওলাই ল'ব। এইটো ফাৰ্ষ্ট এইড কিটত বেণ্ডেজ থাকে, আমি এইটো ইউজ কৰিম। প্ৰথমতে আমি কি কৰিম, চাধাৰ পাত কাটি ল'ম সৰু সৰুকৈ। চাধাৰ পাত কাটি ল'লোঁ। বেণ্ডেজ কাপোৰৰ এটা গুণ কি আছে, চাওক, বেণ্ডেজ কাপোৰখন একদম মানে নৰ্মেল কাপোৰৰ নিচিনা নহয়, এই এখন জালি টাইপৰ। গতিকে ইয়াত যদি আপুনি এইখিনি চাধাখিনি বান্ধি লয় তেতিয়া কি হ'ব, বেলেগ কাপোৰেদি বান্ধি থ'লে কিন্তু আপোনাৰ চাধাৰ গোন্ধটো ওলাই নাথাকিব, মানে ওচৰে পাজৰে থকা মানুহে ইমান কিবা নাপাব, গোন্ধটো নাপাব, অলপমান বান্ধা খাই থাকে। কিন্তু যদি বেণ্ডেজ কাপোৰত এনেকৈ বান্ধি লয় তেতিয়া কি হ'ব, চাধাৰ গোন্ধখিনি কিন্তু ওলাই থাকিব। এনেকৈ লেটা জাতীয় কিবা এটা বনাই ল'ব, এনেকৈ কেইটামান বনাই ল'ব। এতিয়া আমাৰ লেটাবিলাক ৰেডি হৈ গ'ল। আমি সৈতে
সদ্যহতে 5টা বনাই লৈছোঁ আৰু এইকেইটা আমি ক'ত লগাম ইঞ্জিন বেৰ ভিতৰত কাৰণ ইঞ্জিন বেৰ ভিতৰত আমাৰ গোটেইবিলাক তার তাৰপিছত পাইপ কিছুমান থাকে যিবিলাক নেকি এন্দুৰে যদি কাটি দিয়ে আমাৰ বহুত ক্ষতি হ'ব পাৰে যদি আপোনাৰ কিছুমান তার আছে এনেকুৱা ইম্পৰ্টেণ্ট তান সেইটো তার কাটিলে হয়তো আপোনাৰ গোটেই গাড়ীখনৰ ৱায়াৰিংটো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে আৰু যিটোৰ কাৰণে আপুনি বহুত টকা খৰচ কৰিব লাগিব বা কিবা এটা পাইপ কাটি দিব পাৰে পাইপবিলাক প্লাষ্টিকত থাকে বা বেলেগ ধৰণৰ থাকে ৰবৰৰ থাকে কিছুমান সেইবিলাক যদি কাটি দিয়ে আপোনাৰ বহুত টকা খৰচ হৈ যাব পাৰে তো এইখিনি আমি এতিয়া ইঞ্জিন বেৰ ভিতৰত লগাম এতিয়া আমি লেটাবিলাক গাড়ীখনত বান্ধিম বিভিন্ন জেগাত আমি এটা বান্ধিছোঁ এইফালে মাটিখিনি থৈ গৈছোঁ গাড়ীখন অলপমান লেতেৰা হৈ আছে এইটো এটা হ'ল এটা কলা তাৰপিছত আমি এইফালে এটা বান্ধিম তাৰপিছত আমি বান্ধিম এইফালে কলত এটা বান্ধি দিওঁ তাৰপিছত আৰু এটা বান্ধিম এইফালে ভিতৰত হৈ গ'ল এতিয়া মোটামুটিভাৱে আমি ইঞ্জিনৰ চাৰিওফালে বান্ধিলোঁ আৰু এটা বান্ধিম আমি এক্সজষ্ট পাইপৰ তাতে